নমস্কাৰ। আজি বনাবলৈ লৈছোঁ মাছৰ কণীৰ গ্ৰেভি। মোৰ ওচৰত অলপমান কণী আছিলে, মই বনাব খুজিছোঁ, তাকে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই প্ৰথমতে পানী বইল কৰি লৈছোঁ আৰু এতিয়া পানী উতল আহিলত এয়া মই মাছৰ কণীখিনি দি দিলোঁ। মাছৰ কণী সিজিবলৈ বেছি সময় নালাগে, খুব কম সময়তে মাছৰ কণীসমূহ সিজি যায়। এয়া চাওক, কণী সিজিলেই এতিয়া মই এই পানীখিনি চেকনিৰ সহায়ত চেকি ল'ম। চেকনি দি চেকাৰ পিছত এয়া চাওক, ইয়াত মই এতিয়া এড কৰিম লাল মিৰ্চ, হালধি আৰু নিমখ। বেচনৰ সলনি আপোনালোকে পিঠাগুড়িও দিব পাৰে বা ময়দাও দিব পাৰে। এতিয়া ভালকৈ এইখিনি মই মিক্স কৰি ল'ম। মাছৰ কণীৰ গ্ৰেভি খাবলৈ খুবেই সোৱাদ হয়। আপোনালোকেও বনাই চাব আৰু জনাব মোক কেনে পালে। ইয়াত আপোনালোকে মন পচন্দৰ মছলাও মিক্স কৰিব পাৰে। মই গ্ৰেভিত যিহেতু দিমেই, সেইকাৰণে ইয়াত একো মিক্স কৰা নাই। এয়া চাওক, ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া এইখিনি মই তেলত ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে মই তেল গৰম কৰি লৈছোঁ। আৰু মাছৰ কণীসমূহ মই এনেকৈ বল আকাৰত কৰি লৈছোঁ। এতিয়া গেছ চিমত ৰাখি কণীসমূহ মই ডিপ ফ্ৰাই কৰি ল'ম। গেছটো চিমত ৰাখি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। গ্ৰেভিৰ সলনি আপোনালোকে এনেদৰেও খাব পাৰে, এনেদৰেও খাবলৈ খুবেই সোৱাদ হয়। এয়া মই কণীখিনি উঠাই ৰাখিলোঁ। এতিয়া গ্ৰেভিৰ কাৰণে মই যোগাৰ কৰি লৈছোঁ 3টা বিলাহীৰ পেষ্ট, মিহিকৈ কাটি লোৱা পিঁয়াজ আৰু থেতেলিয়াই লোৱা নহৰু। কেৰাহীত তেল গৰম কৰি তাতে তেজপাত দিছোঁ, জলকীয়া দিছোঁ, অলপ জিৰা দিছোঁ, নহৰু দিছোঁ আৰু মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দিম। মোৰ ভিডিঅ' ছেটিংছটোত অকণমান খেলিমেলি হৈ আছিলে, সেইকাৰণে ফটোখিনি মানে ভিডিঅ'টো অলপ ব্লিং নিচিনাকৈ আহিল অলপ সময়। তাৰ কাৰণে ক্ষমা কৰিব, মই পিছতে ধৰিব পাৰি চেঞ্জ কৰি লৈছিলোঁ ছেটিংছটো। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাৰ লগে লগে আমি বিলাহী পেষ্টখিনি এড কৰিছোঁ। বিলাহী পেষ্টখিনি তেল বিৰিঙি যোৱালৈকে ভাজি ল'ব। এতিয়া মই এড কৰিছোঁ হালধি, লাল মিৰ্চ, নিমখ, এতিয়া এড কৰিম পানী। পানীখিনি দিয়াৰ পিছত অলপ সময় সিজিবৰ কাৰণে ঢাকনি দি দিছোঁ। এতিয়া দিছোঁ মই গৰম মছলা। গৰম মছলাটো মই ঘৰতে বনাই লোৱা। এতিয়া বলখিনি দি দিছোঁ। আপুনি যদি অলপ পনীয়াকৈ খাব বিচাৰে, তেতিয়া পানী অলপ সৰহকৈ দিব। যদি ডাঠ গ্ৰেভিটো ভাল পায়, পানী অলপমান দিব।
এইখিনি মই অলপ সময় সিজিবৰ কাৰণে দিম আৰু তাৰপিছত নমাই থৈ দিম। এয়া মই ঢাকন লগাই দিছোঁ। 2 পৰা 3 মিনিট তেনেকৈ সিজিবলৈ দিয়াৰ পিছতে আমাৰ গ্ৰেভি এয়া চাওক ৰেডি হৈ গ'ল। এয়া ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ।